Hello, my dear student. Welcome to my YouTube channel. আজি তোমালোকৰ বৰগীতৰ মূল ভাৱ লৈ আহিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি ভিডিঅ'টোত কোনোবাই নতুন আহিছে তেন চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰগীত কবিতাটিত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত মাধৱদেৱে নিজকে সম্পূৰ্ণৰূপে শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিছে। মাধৱদেৱে গোটেই জীৱন হৰিৰ গুণানুকীৰ্তন কৰি পাৰ কৰিম বুলি মন বান্ধিছে। বিষ্ণুৰ অংশ শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি লাভ কৰাৰ কথা এই বৰগীতটিত প্ৰকাশ পাইছে। এই বৰগীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। এইটো ফাৰ্ষ্ট পেৰাত লিখিলে ছেকেণ্ড পেৰাত যে হৰিৰ মহিমাৰ অপাৰ। তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে নিগম শাস্ত্ৰ হৰিৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে। যাক ধ্যান তপস্যা কৰাৰ পাছতো বিচাৰি পোৱা নাই, তেওঁক বিচাৰি পোৱাটো অসম্ভৱ। কবিয়ে নিজকে অধমৰ লগত তুলনা কৰিছে আৰু কৈছে যে এই অধমেও হৰিৰ মহিমা জানিবলৈ অপাৰগ। কবিয়ে সংসাৰৰ বিষয় বাগনত পৰা পৰিত্ৰাণ পাবলৈ হৰিৰ চৰণত শৰণ লৈছে। কবিয়ে ভাবে যে সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰিৰ চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। হৰিৰ চৰণ যুগল হৈছে ভকত সকলৰ বাবে পৰম ধন আৰু নতুন জীৱন স্বৰূপ। তাৰপিছত কৈছে যে হৰিৰ কৃপা লাভ কৰিব পাৰিলেহে মানুহে সংসাৰৰ মায়াৰ বান্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰিব। সেয়েহে কবিয়ে কৃপাৰ সাগৰ কৃপাময়ৰ ওচৰত কাতৰভাৱে কৃপা বিচাৰিছে আৰু সংসাৰৰ মায়াৰ মোহৰ বান্ধনৰ পৰা উদ্ধাৰ পাবলৈ প্ৰাৰ্থনা জনাইছে। কোনো সময়ত মাধৱদেৱে নিজকে হৰিৰ বান্ধৱ আৰু হৰিৰ দাস বুলি কৈছে। চ' হেল্ল' গাইজ, কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ মূল ভাৱ লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক দি দিম। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা। ধন্যবাদ।